हेलो फ्रेंड्स समृता's व्लगले आपनालोকক पुनरबार स्वागतम जनाइछु। আজি বহুত ৰ'দ হলো এফালে যাবলৈ ওলাইছো আপোনালোকক এটা নেদেখা বস্তু দেখাম বুলি আৰু যেটো আপোনালোকে দেখা নাই বুলি মই ভাবিছো আৰু জৰহাটৰ সকলে হয়তো দেখিব পাৰে। মই এতিয়া যিখিনি জায়গা আপোনালোকক দেখাম বুলি ভাবিছো সেইখিনি জায়গা আছে মৰিয়নিত। গৈ আছো মৰিয়নিটো অকমান দূৰ হয় জৰহাটৰ পৰা, গতিকে এতিয়া ঘৰৰ ৰাস্তাটোতে আছো, গৈ আছো, পালেগে আপোনালোকক দেখুৱাই আছো। মন্দিৰৰ ওচৰ পাইছোহি আৰু এয়া চাওক। মন্দিৰটোৰ ভিতৰত সোমোৱাৰ আগতে মন্দিৰটোৰ বাহিৰৰ দৃশ্যখিনি আপোনালোকক এবাৰ দেখুৱাই লৈছোঁ। চাওকচোন কিমান ধুনীয়া লাগিছে মন্দিৰটো আৰু ইমান চাফা চিকুণকৈ ৰাখিছে। বাবা ৰামদেৱ ধাম বুলি কোৱা হয় মন্দিৰটো। চাওক কিমান পৰিপাটি আৰু ইমান ধুনীয়াকৈ ৰাখিছে, চিষ্টেমেটিক হৈছে চব বস্তু। আৰু এই মন্দিৰটো মানে বেছিভাগ মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহে আহে। মন্দিৰলৈ সোমাইছোঁ আৰু এতিয়া এয়া তললৈ সোমোৱাৰ আগতে এবাৰ ওপৰৰ পৰা গৈ আহোঁ বুলি ভাবিছোঁ। এয়া তলৰ ভাগখিনি চাওক, জুম কৰি দেখুৱাই দিছিলোঁ। এতিয়া ব'লক আমি ওপৰৰ পৰা আগতে আহি লওঁগৈ। গৈ আছোঁ এতিয়া, আগতে ওপৰ ভাগ দৰ্শন কৰি লওঁ। আমি অলপ সোনকালেই আহিলোঁ আৰু এই মন্দিৰটো খোলা হয় 4টা বজাৰ পৰা আবেলি সময়ত, আৰু মই যিহেতুকে সময়টোও গম নাপাওঁ, সোনকালে অহা হ'ল। একো নাই, আপোনালোকক তাকেই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক ওপৰৰ ভাগখিনিও কিমান ধুনীয়াকৈ ৰাখিছে, চাফা চিকুণকৈ। প্ৰতিটো বস্তুৱে বহুত ধুনীয়াকৈ ৰাখিছে তেওঁলোকে। এয়া বন্ধ আছে মন্দিৰৰ ভিতৰ ভাগ, তথাপিতো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে মন্দিৰৰ ভিতৰ ভাগ। ভিতৰৰ অংশখিনিও প্ৰতিটো বস্তুৱে বহুত ধুনীয়া। এয়া চাওকচোন বাৰু কিমান ধুনীয়াকৈ ৰাখিছে তেওঁলোকে প্ৰতিটো বস্তু। মন্দিৰৰ টিলিঙা, ডিজাইনছ আৰু চব বস্তুৱে কিমান ধুনীয়াকৈ ৰাখিছে। মোৰ দেখিয়ে মনটো ভাল লাগি গ'ল। মন্দিৰৰ ওপৰ ভাগৰ পৰা ভিউটো চাওকচোন কিমান ধুনীয়া। সৰু ল'ৰা ছোৱালীয়ে খেলিবলৈ জোলনাৰ পৰা আদি কৰি সকলো বস্তুৱে বহুত ধুনীয়া। আৰু নেচাৰটো চাওকচোন কিমান ধুনীয়া। এয়া হৈছে তলত বহিবৰ কাৰণে সুবিধা কৰি দিছে, কোনোবাই মন গ'লে তলতো বহিব পাৰে। আৰু এয়া চাওক, ৰাস্তাটো দেখি পাই থাকে দূৰৰ পৰা, এইখন মন্দিৰৰ তোৰণখন হয়। মোৰ কিন্তু মন্দিৰৰ ওপৰৰ পৰা তললৈ চাই কিছু ধুনীয়া লাগিল। ইমান ধুনীয়াকৈ বতাহ মাৰি আছিল আৰু মন্দিৰৰ ওপৰৰ পৰা তললৈ প্ৰাকৃতিক দৃশ্যটো মানে নেচাৰটো দেখি কিমান ধুনীয়া লাগিলে, মই আপোনালোকক বুজাবই পৰা নাই। মন্দিৰটো কিমান দিনৰ পৰা আছে? মন্দিৰটো তোমাৰ 2009 চনৰ 25 ডিচেম্বৰ হৈছে। হয়, আপুনি তেতিয়াৰ পৰা আছে আৰু? মই ইয়াত আছোঁ। হয় হয়, এনেই মন্দিৰটোৰ বিশেষত্বটো জানিব পাৰিম নেকি? মন্দিৰটোৰ বিশেষত্ব মানে ইয়াৰ আমাৰ বাবা ৰামদেৱ বাবাৰ ইয়াৰ পূজন হয়। তেখেতৰ এই মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহবিলাক মানে তেওঁলোকে সেইটো পূজা কৰে। আৰু তাতে ইয়াতে অসমীয়া মানুহ আমাৰ 2-এজন আছে, আহে আৰু মই বিশেষকৈ অসমীয়া। ময়ো আহোঁ ইয়াতে জড়িত। মোৰ ঘৰ ইয়াতে ওচৰতে, এই মন্দিৰটোৰ কাষতে মোৰ ঘৰ। আৰু বিশেষকৈ মই আমাৰ এই মন্দিৰটোৰ কাষতে আমাৰ নামঘৰ আছে, মই নামঘৰ নামঘৰী হয়। আৰু নামঘৰী হোৱাৰ কাৰণে মই তলৰ পূজাটো ময়ে কৰিছিলোঁ প্ৰথম অৱস্থাত। তাৰপিছত 2টা জেগাত অকণমান অসুবিধা হোৱাৰ কাৰণে পিছত পূজাৰী আহিলে, পূজাৰীয়ে আহি এই পূজা ভাগ কৰে তেওঁলোকে। এতিয়া মই নামঘৰ কৰোঁ আৰু মই এই কাম চামবিলাক চোৱা চিতা কৰি আছোঁ। হয় হয়, আজিতো পূজাৰী নাই চাগে? আজি পূজাৰী এতিয়া 12টা বাজিলে বন্ধ। হয় হয়, এইটো ৰাতিপুৱাৰ পৰা কিমান সময়লৈকে খোলা থাকে? ৰাতিপুৱাৰ পৰা তোমাৰ ৰাতিপুৱা 6:30 বজাত খোলে। 6টাৰ পৰা মানে খুলি ঠিক 12টা বজালৈ বন্ধ হয়। 12টা বজাত বন্ধ হয় ন? আমি অহা অকণমান দেৰি হ'ল চাগে। তাৰপিছত আকৌ 12টা বজাৰ পৰা 4টা বজাত খোলে। 4টা বজাত খোলা আৰু গোটেই 8টা বজাত খোলা থাকে। থাকে আৰু প্ৰায়খিনি খোলা। পিছবেলা অহা হ'লে বেছি ভাল আছিলে তাৰমানে। হয় হয়, গম নাপাওঁ আচলতে। ঠিক আছে দিয়ক, ধন্যবাদ। মন্দিৰৰ ভিতৰখিনি প্ৰতিটো বস্তু এবাৰ জুম কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, ওচৰৰ পৰা প্ৰতিটো বস্তু আপোনালোকক এবাৰ দেখাই দিছোঁ। মন কৰিছেনে বাৰু কিমান ধুনীয়াকৈ সজাইছে মন্দিৰটো? চাওকচোন বাৰু।
যোৰহাটত ইমান ধুনীয়া, যোৰহাটৰ মৰিয়নিত ইমান ধুনীয়া এটা মন্দিৰ আছে বুলি মই ভবাই নাছিলোঁ। আজি গৈ মোৰ খুবেই ভাল লাগিলে। চাওকচোন বাৰু, ইমান ধুনীয়া, প্ৰতিটো বস্তুৱেই ধুনীয়াকৈ ৰাখিছে, চাফা চিকুণকৈ ৰাখিছে, পৰিপাটিকৈ ৰাখিছে। আৰু ইয়াত বোলে যি ভাবে তাকেই হয়। ৰামদেৱ বাবাক নিজৰ উইচ ভাবিলোঁ আৰু আহি আছোঁ। ওপৰ ভাগ চোৱা হৈ গৈছে ইতিমধ্যে। এয়া হৈছে মন্দিৰৰ তলৰ ভাগ। মন্দিৰৰ তলৰ ভাগৰ প্ৰতিটো বস্তুৱেই ধুনীয়া। আপোনালোকে মন কৰিছেনে বাৰু? মই প্ৰতিটো বস্তুৱে দেখাবলৈ মন্দিৰৰ চেষ্টা কৰিছোঁ। এয়া চাওকচোন, ওপৰ ভাগতো কিছুমান ডিজাইন কৰা আছে। কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ মন্দিৰটো দেখি? এতিয়া ব'লক আমি মন্দিৰৰ ওচৰৰ থাপনাৰ ওচৰলৈ যাওঁ। মন্দিৰ ভাগ ৰামদেৱ বাবা মন্দিৰ ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। যিহেতুকে বন্ধ আছে সেইকাৰণে ইয়াৰ পৰাই আপোনালোকক জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, এইফালেও পূৰাকৈ ডিজাইন কৰি থোৱা আছে আৰু এয়া হৈছে মন্দিৰৰ ভিতৰ ভাগ। আপোনালোকক এনেকৈ দেখাবলৈ চেষ্টা কৰিছোঁ যিহেতুকে বন্ধ হৈ আছে। আপোনালোকেও ইয়াৰ পৰাই উইচ ভাবিবচোন, ইয়াত বোলে যি ভাবে তাকেই হয়। মন্দিৰৰ পৰা যাবলৈ ওলাইছোৱে আৰু এয়া আপোনালোকক মন্দিৰৰ তোৰণখন আৰু দূৰৰ পৰা এবাৰ মন্দিৰটো দেখাই দিছোঁ। চাওকচোন কিমান ধুনীয়া ভিউটো দূৰৰ পৰা মন্দিৰটো। মন্দিৰৰ পৰা আহি পোৱাহি 1-1.5 ঘণ্টা হ'ল। আহি পাই ৰেষ্ট ললো গা পা ধুই, আৰু কাৰণ আজি কিমান গৰম পৰিছে আপোনালোকে দেখিছে ভিডিঅ'টোত। মানে ইমান চোকা ৰ'দ, ছাতি লৈও কাম দিয়া নাই আৰু গোটেই মানুহজনী ক'লা পৰি আহিলো আহোঁতে আহোঁতে। আৰু সেয়া আৰু পাই পেলাই মই ভাবিলো এতিয়া ৰেষ্ট লোৱা হৈ গ'ল যেতিয়া ব্লগটো শেষ কৰি লওঁ, বনাইছো যেতিয়া, আৰু নিজৰো কিবা মনটো ভাল লাগি নাথাকে ব্লগটো এবাৰ বনালে শেষ নকৰাকে থাকিলে। যোৰহাটৰ মৰিয়নিত ইমান ধুনীয়া মন্দিৰ এটা আছে বুলি কোনেও আচলতে জনা নাছিল, আৰু বহুতে জানে আশে পাশে থকা মানুহখিনিয়ে, কিন্তু দূৰৰ মানুহখিনিয়েতো নাজানেই। সেইকাৰণে ভাবিলো আপোনালোককো দেখুৱাওঁ, মই নিজেও যাওঁ এবাৰ দৰ্শন কৰোঁ, আপোনালোককো দৰ্শন কৰাওঁ। আৰু আপোনালোকে চাই কেনেকুৱা পালে সেইটো জনাবলৈ নেপাহৰিব, আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব।